আজিৰ ভিডিঅ'টোত শিশু স্বাস্থ্যৰ লগত জড়িত এনেকুৱা 10টা মেডিচিনৰ নাম কম যিকেইটা আপোনাৰ ঘৰত ৰখাটো বাঞ্ছনীয়। গতিকে ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকে কথাখিনি নিজৰ পাৰ্চনেল ডায়েৰীত লিখি ৰাখিব পাৰে, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1, ডিজিটেল থাৰ্মোমিটাৰ। ডিজিটেল থাৰ্মোমিটাৰৰ প্ৰয়োজনীয়তা এই কাৰণেই যে গা গৰম হোৱাটোৱে শিশুৰ জ্বৰ হোৱা নুবুজায়। শিশুৰ জ্বৰ হৈছে নে নাই জানিবৰ কাৰণে আপোনালোকে ডিজিটেল থাৰ্মোমিটাৰটোৰে কাষলতিৰ তলৰ তাপমান লওক। যদি এয়া 100 ফাৰেনহাইটতকৈ বেছি হৈছে তাকহে আমি জ্বৰ হোৱা বুলি কওঁ। নাম্বাৰ 2, পেৰাষ্টেমল চিৰাপ। পেৰাষ্টেমল হৈছে শিশুৰ ক্ষেত্ৰত অতি সঘনাই লাগি থকা এক চিৰাপ বা ড্ৰপ। আপুনি কি কৰিব, দুটা এনেকুৱা চিৰাপ আনিব বা দুটা ড্ৰপ আনিব, আৰু যেতিয়া আপুনি আনিছে যিদিনাই ব্যৱহাৰ কৰা হয় সেইদিনাৰ তাৰিখটো লিখি দিব। সেই তাৰিখৰ পিছত এমাহ পিছত দৰৱটো যিটো খোলা হৈছিলে তাক আপুনি ডিছকাৰ্ড কৰিব, পেলাই দিব। আনহাতে খোৱাৰ আগতে আপুনি কনফাৰ্ম কৰিব এক্সপায়াৰী ডেটটো আছেনে নাই। বা কেতিয়াবা এনেকুৱাও হ'ব পাৰে বতৰৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অনুসৰি যদি কালাৰ চেঞ্জ হোৱা দেখিছে তেন্তে আপুনি এমাহলৈ ৱেইট নকৰিব, তাক পেলাই দিব। নাম্বাৰ 3, WHO ORS পাউডাৰ আৰু নাম্বাৰ 4, চিৰাপ জিংক। এই দুটা হৈছে ডায়েৰিয়াৰ কাৰণে প্ৰয়োজনীয় মহৌষধ। ডায়েৰিয়া হ'লে আপোনাৰ শিশুটিক ORS পেকেটটো ডাঙৰ এক পেকেট 1 লিটাৰ পানীত মিক্স কৰাই লৈ বয়স অনুসৰি যিটো আপোনাক ডক্টৰে পৰামৰ্শ দিব সেয়া আপুনি 24 ঘণ্টাৰ ভিতৰত ইউটিলাইজ কৰিব। 24 ঘণ্টাত যদি শেষ নহয় সেয়া আমি পেলাই দিব লাগিব। চিৰাপ জিংক আমি দিয়া হয় 14 দিনৰ কাৰণে। গতিকে ডায়েৰিয়া ভাল হোৱাৰ পিছতো আপোনালোকক যি ডিৰেকশ্যন দিয়া হৈছিলে সেয়া আপোনালোকে 14 দিন কোৰ্চটো কমপ্লিট কৰিব। ইয়ে বাৰে বাৰে ডায়েৰিয়া নহ'বৰ কাৰণে শিশুটিক কিছু পৰিমাণে ইমিউনিটি প্ৰদান কৰিব। বমিৰ কাৰণে আপুনি এটা চিৰাপ ৰাখি থ'ব ঘৰত। সাধাৰণতে আমি কনডেনচেট্ৰন চিৰাপটো ইউজ কৰোঁ। ডাঙৰ শিশুৰ ক্ষেত্ৰত আমি চিৰাপৰ সলনি স্প্ৰে ইউজ কৰিব পাৰোঁ। স্প্ৰে সাধাৰণতে অতি সোনকালে কাম কৰে, আৰু প্ৰত্যেকবাৰ বমি হোৱাৰ পিছত আপুনি ORS দিবলৈ নাপাহৰিব। চেলাইন নেজেল স্প্ৰে বা ড্ৰপ। 6 মাহৰ তলৰ শিশু বহু ক্ষেত্ৰত আমাৰ ফিডিং ডিফিকাল্টি, শিশুটোৱে মাকৰ গাখীৰ খোৱাত আচলতে সমস্যা ভোগ কৰে নাকটো ব্লক হৈ থকাৰ কাৰণে। তেনেকুৱা ক্ষেত্ৰত আপুনি নাকৰ দুফালে 2 4-6 ঘণ্টাৰ মূৰে মূৰে এই ড্ৰপটো ব্যৱহাৰ কৰিব পাৰে। ডাইচাইক্লোমাইন চিৰাপ বা ড্ৰপ। শিশুৰ ক্ষেত্ৰত পেটৰ বিষৰ সমস্যা এক কমন সমস্যা। বহুতো ক্ষেত্ৰত যিকোনো সময়তে ৰাতি বা ইভিনিং যদি ইমাৰ্জেঞ্চি হৈ যায় তেনে ক্ষেত্ৰত আমি প্ৰাথমিক চিকিৎসা হিচাপে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰোঁ। 8 নম্বৰ, ফ্ৰেক্সোফেনাডিন নাইবা লেভোচেট্ৰিন জাতীয় এটি চিৰাপ। যিকোনো মুহূৰ্ততে সৰু সুৰা এলাৰ্জিৰ সমস্যা হ'লে এই চিৰাপটো আমি প্ৰাৰম্ভিক চিকিৎসাৰ ৰূপত ব্যৱহাৰ কৰি ল'ব পাৰোঁ। আনহাতে যিসকল শিশুৰ এলাৰ্জিৰ সমস্যা ইতিমধ্যে আছে তেন্তে আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে। পিৰচিন এণ্টিছেপ্টিক অইনমেণ্ট। এয়া আমি কাটিলে বা এনেকুৱা সাধাৰণ ইঞ্জুৰি হ'লে সেই ঠাইডোখৰ ডেটল বা চাবোন পানীৰে ভালদৰে ধোৱাৰ পিছত এই মলমটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। 10 নম্বৰ, কেলামাইন লোচন। ইয়াক আমি যদি আপোনাৰ হঠাতে স্কিনৰ এলাৰ্জি হৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ এজ এ ছুথিং এজেণ্ট। বা কেতিয়াবা কি হ'ব পাৰে আপোনাৰ যদি বাৰ্ণ ইঞ্জুৰি হৈ গৈছে, হঠাতে পুৰিছে, সেই এৰিয়াটো আমি ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। ভিডিঅ'টিৰ শেষত মই আপোনালোকক কওঁ যে ইয়াত আমি যিমানখিনি মেডিচিনৰ কথা চমুকৈ আলোচনা কৰিলোঁ তাত কিন্তু ড'জৰ কথা প্ৰায়ে কোৱা হোৱা নাই। তো এনেকুৱা ক্ষেত্ৰত মই আপোনালোকক অনুগ্ৰহ কৰিম যে আপুনি আপোনাৰ যিজন শিশু ডক্টৰক কনচাল্ট কৰে তেওঁৰ পৰা এই ড'জসমূহ ডিটেইলছ জানি ল'ব। আৰু শিশুৰ ক্ষেত্ৰত প্ৰায় 2 মাহ 3 মাহৰ মূৰে মূৰে যিহেতু এক ওজনৰ পৰিৱৰ্তন হৈয়ে থাকে, গতিকে ড'জসমূহ আপোনালোকে 2-3 মাহৰ মূৰে মূৰে ৰিভিউ কৰাৰো প্ৰয়োজন আছে। আৰু লগতে এই সকলো মেডিচিন আপুনি ট্ৰেভেলিং কিট হিচাপেও ব্যৱহাৰ কৰিব পাৰে।